हेलो फ्रेंड्स, वेलकम बैक टू माय यूट्यूब चैनल एजेआर व्लग्स। तो आमी जी जाय आसो बेलसर। तो भिडिओ चाई थকক, अलपो स्किप नकरिब, किबा नतुनत्व पाब पारे चाई थकचोन किबार उपाय। अन्दिनार दरे आजिओ साइकेल राइड, सानडे स्पेशियल। आमार लगत माने बेसि लग नाइ, माने आमार साइकेल इखानটো देखाय बेसि बुढ़ा साइकेल माने तो चाब पारे आमार बुढ़ा साइकेल जिंदाबाद बुढ़ा साइकेल। तो केजनमानक लग धरছিলোঁ আৰু নাহে बोले। तो এতিয়া কি करो नाहे যদি उपाय নাই। तो फ्रेंड्स रातिपुवा नलबारी चाक्की खाली खामबाजार माने फ्रेंड्स मस्त এটা प्रॉब्लेम हल यार ब्रेक्सुर नतुवा लेगेছি बुढ़ा साइकेल ना माजे माजे प्रॉब्लेम होए दा उपाय নাই। আমার মেকানিক লাগি আছে চাই দেখ এটা নটটো টাইট করে রাখছে জি। অবস্থা দোকানে খুলিও নাই, দোকান খুলি করে পারলি হয়, দোকান এখন বন্ধ হয়ে রো। এখন এম বাজারতে গোষ্ঠী কিনব কমতে পাই দাম। কত যাই আছো আমি কত যাই আছো বেলসর ইয়া কই দে হগরামাতে বেলসর কই দিয়া বলে হগরামাতে বেলসর করে नलबारी बड़ मस्जिद आमी सीधे जाओ सीधे जाओ कि खाली खाली रास्ता रातिपुवा। ओ भाई तेल न ब्रो क्या फुलकुल ले जा दे हाँ बेलसर आलो किन्तु गेट बंद चाब पारे आमार कारणे कि बेदलाक ये उपाय ना दियकचोन एन करोनार कारण बंद थको तथापि आम खोला राखिब बुली भाबिছিলোঁ किन्तु खोला नाथिलाक। ये भिउटो चाওক ये चाওক पुखुरी आछे। साइकेल मारि मारि आइसो चुली बेया हवा पारे माने गेट बंद मस्त दुख। तो फ्रेंड्स आमार बारे एटा गुड खबर आछे अलप पिছত बेले गेट खुलिब आइब तो अलप आमार रखि चाও कि करे যদি गेट खुले ভিতৰত যাম ना भाई যদি गेट खुले ভিতৰত যাম
যদি নুখলে ঘৰত যাম না কি অলপ আমাৰ ৰখি চাওঁ তই এইফালে যাই আছা হাঁহকেইটা দেখাই মানে কিজানি তো ফ্ৰেণ্ডছ কিবাকে ৰিকুৱেষ্ট কৰি ভিতৰে সোমালো মানে মন্দিৰত তো আপোনালোকে আহিব তো ফ্ৰেণ্ডছ বহুত ৰিকুৱেষ্টৰ পাছত মন্দিৰত সোমাব দিছে তক আপোনালোকে আহিব কিন্তু এই কৰোণাটো শেষ হ'লে আহিব ন আমি মানে বহুত ৰিকুৱেষ্টৰ ফলতহে সোমাব পাৰিছোঁ মানে তো আহিব আপোনালোকে ধুনীয়া ঠাই সেইটো চাৰিওফালৰ পৰিৱেশ পিছলে আছে ভাই মোক কওঁতে তুমি বললে হয় ধুনীয়া পৰিৱেশ সেইটো এটা মন্দিৰ আছে তাকে গেলে নাযাওঁ আৰু ইয়াতে নাযাওঁ ধুনীয়া এইটো ভিতৰৰ পৰিৱেশ ধুনীয়া পৰিৱেশ এইটো শ্ৰী বিষ্ণু মন্দিৰ এইটো পিছফালৰ পৰিৱেশ তো মন্দিৰটোৰ পিছফালে এটা আছে ডাঙৰ শিৱ বাবাৰ মূৰ্তি তো এইটো মূৰ্তি আৰু এইটো চাইডৰ পৰিৱেশ পাই যাই আছে এইটো চাওক ফ্ৰেণ্ডছ এইটো আছিল পুৰণা মন্দিৰ আগৰে এইটো হৈছে জিৰণি কথা আমি যাওঁ এইটো হৈছে মেইন মন্দিৰ এতিয়া বৰ্তমান পিন্ধি ৰখছো আমি এইটো পুখুৰী ডাঙৰ ডাঙৰ মাছ আছে চাৰিওফালৰ পৰিৱেশ তো ফ্ৰেণ্ডছ যদি ভিডিঅ'টো ভাল পাওক লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল বাই বাই